ओए ओ हल ना जल्दी आ নহলে দেৰি হলে মোক ঘৰত গালি দিব না ও হসে র গছু গছু বল বল তই এখন কবি আকৌ দেই মই যে হেপি দীপাংকৰ লগ কৰি আহিছো তই নকবি নকওঁ চিন্তাই কৰিব নালাগে বাক ক'বলৈ হ'লে বায়ে মোক পিঠি ফালি পেলাব নকবি আকৌ নকওঁ বল এতিয়া বল 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 পিছতে ৰখি আছে ক'ত আহি দেখোন অহাই নাই ৰচোন ফোন এটা কৰি লওঁ হেল্ল' আহিছে নেকি পুৰপালি জখনি যোৱা তই মোক এনেই মাতিলি হা ঘৰত কিমান ডাঙৰ কিনি থৈ আহিছ আজি আমাৰ বেকআপ আজি মই তোৰ লগত নাথাকো ৰিলেশ্যনশ্বিপতে নাথাকো ঐ ঐ কি হ'ল নাহিলে ই কোপালে গুচি গ'ল লগৰটোৰ লগত ন কি ভাল নহয় বুলি তইহে নুশুন মই তাক বহুত বেয়াকে কৈ বেকআপ দি দিলো ঐ কানি কানি নাযাবি বাই গম পালে দিব আমাৰ মোৰ এতিয়া কি হ'ব নেকানিবি বাই গম পালে থব ঐ হ'ব মন মাৰি নাথাকিবি বাই দেখিলে থব আমাৰ বচোন মই ভিতৰৰ পৰা আহোঁগৈ আহিলা আহিলো আমাৰ এই ক'লৈ গ'ল ভিতৰলৈ গ'ল আপোনাক মই কথা এটা ক'ম আপোনালোকৰ পিংকে দীপাংকৰ নামৰ ল'ৰা এটাক ভাল পায় আজি তাক লগ কৰিবলৈ গৈছিলে লগ কৰিবলৈ যাওঁতেনে তাই বহুত কান্দিছিলে মই তাই যাওঁতেই গম পাইছিলো কাৰণ তাই হাতত বহি নাই নিয়া তুমি আকৌ নকবা আকৌ আজি তাক এৰি আজি তাই মৰি যাম বুলি কৈছিলে মোৰ আগত হয় নেকি কথাবোৰ ইমান আগবাঢ়িছে মই মাৰ আগত লগাবহে লাগিব ৰ'বা আমাৰ পিংকি বহুত বেয়া হৈছে কি হ'ল তাই কি কৰিলে আজি দীপাংকৰ নামৰ ল'ৰা এটা লগ কৰিবলৈ গৈছিলে হ'ব লাগিব ৰ তাই স্কুল তালৈকে পঠিয়াইছো নেকি পঢ়িবলৈ পঠিয়াইছো কি হ'ল লুকাইছে বাৰু কৈ আছ মোবাইল দে তই ল'ৰা লগ লগৰ ইমাই গ'লে